সকলোকে নমস্কাৰ জনাই লতা স্মিথ ব্লগলৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভাল। আপোনালোকে দেখিছে মই কি কৰি আছোঁ, কি পিন্ধি আছোঁ। এয়া হৈছে দখনা, বড়োসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ। আৰু মোৰ মা হৈছে বড়ো কছাৰী, সেইবাবে মই নাজানো, তথাপিও মানে ফাৰ্ষ্ট টাইম মানে পিন্ধিছোঁ। মায়ে নিপিন্ধে যে, সেইকাৰণে মানে মই নাজানো মানে মাৰ ওচৰতো দখনা নাছিলে, মায়ে নিপিন্ধে, চাদৰ মেখেলা পিন্ধে। আৰু মানে মাৰ ওচৰত নাছিলে, মোৰ বহুত দিনৰ হেঁপাহ এটা পূৰণ কৰিলে মামাৰ ছোৱালীজনীৰ পৰা আনিলোঁ মই এই দখনা। মাৰ ওচৰতো নাছিলে, সেইকাৰণে মামাৰ ছোৱালী মানে চব মানে বড়ো কছাৰীৰ লগতে বিয়া হৈছে, সেইকাৰণে দখনা পিন্ধে। সেইকাৰণে মোৰ পিন্ধাৰ ইচ্ছা আছিলে, সেইকাৰণে বোলো বাক মানে মই ক'লোঁ যে মোক দখনা দিবিচোন। মোৰ মানে সেই পিন্ধিবলৈ বহুত আশা এটা আছে, নাজানিলেও মানে পিন্ধিম আৰু শিকিম আৰু। মোবাইলত আজিকালি যিহেতু চাৰ্চ কৰিলেই সকলো মানে পোৱা যায়, শিকিবলৈ পৰা যায়। এতিয়া মই মোবাইলতো অকণমান চালোঁ আৰু কি বুলি কয়, মাও শিকাই দিছিলে অলপ কেনেকৈ। মানে বহুত চিম্পুল পিন্ধা, খালি আৰু অকণমান জানিব লাগে, সিমানেই আৰু। বহুত চিম্পুল। আমাৰ চাদৰ মেখেলা যিহেতু পিন্ধিবলৈ কৰিবলৈ অকণমান দেৰিয়ে লাগে, জাপোতে কৰোঁতে। আৰু মানে এই দখনাটো ইমান দেৰি নালাগে, সদায় পিন্ধি থকাবোৰে মানে পুটুককৈ হৈ যাব। আমি এতিয়া নতুন যিহেতু পিন্ধিবলৈ নাজানো, বহুত দেৰি মানে মিলাই পিন্ধিবলগীয়া হয়। চাদৰ মেখেলাতকৈ বহুত মানে পটককৈ হয় মানে এই দখনা। চাদৰ মেখেলাটো এইফালে মেখেলা কোচ দি থাকোঁতেই বহুত সময় লাগে, চাদৰতো আৰু বেছি লাগে, বহুত দেৰি লাগে মানে কৈছোঁ নহয়। মোৰ চাদৰ মেখেলা পিন্ধিবলৈ বহুত দেৰি লাগে, এই দখনা পিন্ধোঁতে ইমান দেৰি লগা নাই, তথাপিও মানে প্ৰথম পিন্ধিছোঁ যে সেইকাৰণে মানে অকণমান দেৰি লাগিছে আৰু। ইফালে সিফালে মিলাওঁতে যেন মানে খুলি যাব তেনেকুৱা যেন লাগি আছে মানে। প্ৰথম পিন্ধিছোঁ, মায়ে কৈছিলে যে অকণমান ক'ৰবালৈ পিন্ধি যাবিচোন বোলে। মই বোলো ক'তনো পিন্ধি যাম, ক'ৰবাত বোলে বড়োসকলৰ বোলে ট্ৰেডিশ্যনেল বোলে তেনেকুৱা কিবা কিবি পাতিছে বোলে, তেনেকুৱাত পিন্ধি যাবলৈ ভাল লাগে। আৰু এতিয়া মামাহঁতৰ কিবা কিবি পাতিলে কৰিলে মানে তেনেকৈ পিন্ধি যাম আৰু। যিহেতু প্ৰথমবাৰ পিন্ধিছোঁ, ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাবচোন দেই। এই প্ৰথমবাৰ পিন্ধিছোঁ মই এনেকৈ, নাজানো। আৰু যিহেতু কেমেৰামেন নাই, মই নিজে এনেকৈ কেমেৰা মানে হেৰিয়ত দৰ্জাত থৈ কৰি মানে সেয়া কৰি আছোঁ। ৰিহা কিয় লৈছোঁ জানেনে? আৰণি নলয় ৰিহা মানে ৰিহাও ল'ব পাৰি মানে এনেকৈ ডিজাইনত, এনেকৈ মানে জাপি কৰি লৈ আৰু ধুনীয়াকৈ আৰু ৰিহাও ল'ব পাৰি আৰণি নাথাকিলে। মই মানে ৰিহাকে আৰু জাপি আছোঁ, আৰণি আছে যেনিবা, তথাপিও মানে ৰিহাকে মানে মই জাপি লৈ। আৰু আপোনালোকে এনেকৈ জাপেনে বাৰু? মই আকৌ এনেকৈ জাপোঁ দেই, চাদৰ হ'লে এনেকৈহে জাপোঁ মই। গাতে লৈ হাতখন আৰু এনেকৈ হেৰি কৰি আৰু গাত পেলাই আৰু এনেকৈ চাদৰখন জাপোঁ মই। কোনে কেনেকৈ চাদৰখন জাপে কমেণ্ট কৰি জনাবচোন দেই। আৰু মই ইমান ষ্টাইল দি কাপোৰ পিন্ধিব নাজানো, আৰু মেকআপ চেকআপটো মই নাজানোৱে বাৰু কৰিবলৈ। মেকআপটো বাৰু মই ক'ৰবাত দূৰতে থাকোঁ আৰু মেকআপৰ ইমান হেৰি নহয়, মই জাষ্ট চিম্পুল থাকোঁ। ক'ৰবালৈ গ'লে অলপ ষ্টাইল অকণমান কৰোঁ আৰু লিপষ্টিক লগাওঁ, মুখত ক্ৰীম লগাওঁ, সিমানে। এয়া মোৰ ৰেডি হৈ গ'ল পিন্ধি। তাৰপিছত এতিয়া মই হাতখন এনেকৈ হেৰি কৰি ল'ব লাগে আৰু কেনেকুৱানো লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকৈ লৈ লৈছোঁ, এনেকৈ ল'লেও ভাল লাগে ৰিহা, এনেকৈ আৰণি নল'লেও এনেকৈ ল'ব পৰা যায়। ক'লৈকো নাযাওঁ, এনেই দেখাইছোঁ। সকলোকে ধন্যবাদ দেই।